নমস্কাৰ, মই হিমাংশু। মই আজি উপস্থিত আছো গুৱাহাটীৰ এটা আগশাৰীৰ ফটো ষ্টুডিঅ' আইকনিক স্নেপৰ মজিয়াত। আপোনালোকৰ বাবে এটি ভাল খবৰ। আইকনিক স্নেপে এইবাৰ প্ৰথমবাৰৰ বাবে এটা ফেশ্বন ইভেণ্টৰ আয়োজন কৰিছে। মিষ্টাৰ মিছ এণ্ড কিডছ আইকনিক 2019 ফাৰ্ষ্ট টাইমৰ কাৰণে ৰঙিয়াত পাতিছে। আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে তেওঁলোকে সকলোৰে পৰা সহায় বিচাৰিছে। ৰঙিয়া অঞ্চলৰ লগতে গোটেই অসমৰ যিমানখিনি আগ্ৰহী ফেশ্বনৰ প্ৰতি যিমানখিনি ইণ্টাৰেষ্টেড অভিভাৱক আছে বা কেণ্ডিডেট আছে, যিখিনি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ এটা ভাল ফিউচাৰৰ কাৰণে যাতে এটা প্লেটফৰ্ম দিব পাৰে, গতিকে তেওঁলোকে বহুত কষ্ট কৰি এটা ফেশ্বন ইভেণ্টৰ আয়োজন কৰিছে। তাৰ অডিশ্যন 16 জুলাইত হৈ গ'ল। এতিয়া বাকী ফাইনেল ৰাউণ্ডৰ কাৰণে যুঁজা চলি আছে। গতিকে সমূহ ৰাইজৰ মানে ৰঙিয়াৰ ৰাইজে হওক বা আমাৰ অসমৰ গোটেইখিনি ৰাইজৰ পৰা তেওঁলোকে সহায় বিচাৰিছে। লগতে ময়ো বিচাৰিছোঁ আপোনালোকে তাত জইন কৰক। তাৰ আগতে মই আৰু দুটামান কথা ক'ম। তাৰ আগতে আপোনালোকক 16 জুলাইৰ অডিশ্যন ৰাউণ্ডৰ কিছুমান ভিডিঅ' মই আপোনালোকক দেখাইছোঁ, চাই। আপোনালোকে অডিশ্যনৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। দেখিছে চাগে কেনেকৈ গোটেই কেণ্ডিডেটখিনি আৰু অভিভাৱকখিনি কিমান উৎসাহিত হৈ আছে। ফাৰ্ষ্ট টাইমৰ কাৰণে ৰঙিয়াত আহিছে, গতিকে তেওঁলোকে এখন মঞ্চ পাইছে তাত প্ৰতিযোগিতাত ভাগ লোৱাৰ কাৰণে। গতিকে আপোনালোকেও আহক আগবাঢ়ি। এইবাৰ নহ'লেও আপোনালোকে অহা বছৰলৈ আহক আৰু এইবাৰ ফাইনেল ৰাউণ্ডত আহি আপোনালোকে গোটেই প্ৰগ্ৰেমটো চাওক, আমাক সহযোগ কৰক। আইকনিক স্নেপৰ গোটেই টিমটো আপোনালোকৰ সহায়ৰ প্ৰয়োজন, যাতে ৰঙিয়াত এনেকুৱা এটা ইভেণ্ট হ'ব লাগে বুলি এষাৰ কথা আছিলে, কিন্তু এতিয়া হৈছে আপোনালোকৰ চহৰত। আৰু এই অনুষ্ঠানটো যাতে এটা ডাঙৰ অনুষ্ঠান ৰূপে পৰিগণিত হয়, গোটেই অসমৰ মানুহ বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষতে যাতে এই আইকনিক স্নেপৰ ফেশ্বন ইভেণ্টটোৰ বিষয়ে সকলোৱে গম পাওক, তাৰ কাৰণে আপোনালোকৰ সহযোগ লাগিব। আৰু অহা 31 জুলাই বুধবাৰে ৰঙিয়াৰ হৰদত্ত বীৰত্ব ভৱনত আপোনালোকৰ উপস্থিতি আমি সকলোৱে কামনা কৰিছোঁ। আবেলি 3 বজাৰ পৰা, নাপাহৰিব, আবেলি 3 বজাৰ পৰা 31 জুলাই হৰদত্ত বীৰত্ব ভৱন।